নমস্কাৰ আপোনালোকে চাই আছে ডেইলি আপডেট এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ ৰেহাই নাই বেদখলকাৰীৰ এইবাৰ মহানগৰীত প্ৰায় চলিল প্ৰশাসনৰ উচ্ছেদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এফালৰ পৰা প্ৰশাসনে ভাঙি দিলে অবৈধভাৱে নিৰ্মাণ কৰা পকী ঘৰ দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ বেদখলকাৰীৰ বাসগৃহত পুনৰ প্ৰশাসনৰ হাতোৰা বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি এফালৰ পৰা প্ৰশাসনে ভাঙি দিছে এটাৰ পিছত আনটো ঘৰ নাৰেংগীৰ পানীখাইটিত উত্তৰ পূব সীমান্তত ৰেলৱে উচ্ছেদ অভিযান এটা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে চলোৱা হৈছে উচ্ছেদ ৰেল লাইনৰ কাষতে থকা কেইবাটাও অট্টালিকাত চলিব এতিয়া উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ বাসগৃহত পুনৰ প্ৰশাসনৰ হাতোৰা এটা বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি দিব লৈছোঁ পৰৱৰ্তী খবৰ বিহাৰৰ ৰাজনীতিত তোলপাৰ ৱাকফ সংশোধনী আইনক সমৰ্থন কৰি এইবাৰ বিপদত পৰিছে নীতিশ কুমাৰক ওফৰাই ইণ্ডিয়াই গঠন কৰিব নেকি চৰকাৰ লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল এতিয়া বিহাৰ আৰু একগোট হৈছে বিৰোধী নিৰ্বাচনৰ পূৰ্বে তোলপাৰ লাগিছে এতিয়া বিহাৰৰ ৰাজনীতিত ৱাকফ সংশোধনী আইনক সমৰ্থন কৰি বিপদত পৰিছে নীতিশ কুমাৰক ওফৰাই ইণ্ডিয়াই গঠন কৰিব নেকি চৰকাৰ এটা ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলমান লোকৰ তীব্ৰ প্ৰতিবাদ লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল বিহাৰৰ পাটনা এটা ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে একগোট হৈছে বিৰোধীৰ দলসমূহ নিৰ্বাচনৰ পূৰ্বে তোলপাৰ লাগিছে এতিয়া বিহাৰৰ ৰাজনীতিত ৱাকফ সংশোধনী আইনক সমৰ্থন কৰি বিপদত পৰিছে নীতিশ কুমাৰক এতিয়া ওফৰাই ইণ্ডিয়াই গঠন কৰিব নেকি চৰকাৰ তাক লৈ ডাঙৰ প্ৰশ্ন আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ ২৬ৰ বিধানসভাৰ নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে এতিয়া কংগ্ৰেছে বিজেপি AIUDFৰ শতাধিক নেতাকৰ্মী কংগ্ৰেছত যোগদান মেম্বাৰশ্বিপ ড্ৰাইভেৰে কংগ্ৰেছত ব্যাপক ৰাজনৈতিক তৎপৰতা এটা বিজেপিক ওফৰাই ২৬ৰ শাসনলৈ আহিব এতিয়া কংগ্ৰেছ ২৬ৰ বিধানসভাৰ নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে অন্য দলৰ পৰা বহু নেতাকৰ্মীয়ে যোগদান কৰিলে এতিয়া কংগ্ৰেছৰ নেতাকৰ্মীয়ে ব্যাপক ৰাজনৈতিক তৎপৰতা প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাৰ্জি মাহমুদুল হাছানৰ উপস্থিতিত যোগদান কাৰ্যসূচী এটা শতাধিক অন্য দলৰ নেতাকৰ্মীয়ে যোগ দিলে কংগ্ৰেছত ধুবুৰী বিধানসভাৰ সমষ্টিত এটা কংগ্ৰেছে আৰম্ভ কৰিছে মেম্বাৰশ্বিপ ড্ৰাইভ ১৫,০০০ যুৱক কংগ্ৰেছৰ সদস্য ভৰ্তিৰ টাৰ্গেট লৈ বিশেষ সভা এটা যোগদান সভাত বিজেপিৰ AIUDFক তীব্ৰ সমালোচনা কাৰ্জি মাহমুদুল হাছানৰ এটা দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰম্ভ কৰিছে নিৰ্বাচনীৰ প্ৰচাৰ ধুবুৰী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ গোপন ৰাজনৈতিক সম্পৰ্ক থকাৰো অভিযোগ এটা ২৬ৰ বিধানসভাৰ নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে দিব লৈছোঁ পৰৱৰ্তী খবৰ সাৱধান হওক এতিয়া ৰাজ্যবাসী অসমৰ ২১খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰে বৰষুণৰ লগতে শিলাবৃষ্টিত ধুমুহা বজ্ৰপাতৰ আশংকা আপোনালোকৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা জনাওক আপোনালোকে কমেণ্ট বক্সত এইবাৰ নিৰ্ধাৰিত সময়তকৈ ৯ দিন আগত আহিল মৌচুমী সমগ্ৰ দেশজুৰি বিয়পি পৰিছে মৌচুমীৰ প্ৰভাৱ দিল্লী হাৰিয়ানাত প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ এটা উত্তৰ পূবতো ১ জুলাইৰ পৰা নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা ১ জুলাইৰ পৰা কেইবাদিনলৈ অসম মেঘালয় হৈ থাকিব বৰষুণ এটা অসমৰ ২১খন জিলাত য়েলো এলাৰ্ট জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ লগতে শিলাবৃষ্টি ধুমুহা বজ্ৰপাতৰো আশংকা এটা ৰাজধানী দিল্লীতো ইতিমধ্যে জাৰি কৰা হৈছে য়েলো এলাৰ্ট হিমাচল প্ৰদেশ উত্তৰাখণ্ডত ৰেড এলাৰ্ট জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই হিমাচলত সকলো স্কুল কলেজ বন্ধৰ ঘোষণা জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় বতৰ বিজ্ঞান কেন্দ্ৰই এটা বিশেষকৈ ভূস্খলনৰ প্ৰৱণ এলেকাত সতৰ্ক হৈ থাকিব লাগিব জনতা এইবাৰ নিৰ্ধাৰিত সময়তকৈ ৯ দিন আগতেই আহিল মৌচুমী আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ উচ্ছেদিতৰ অধিকাৰ বিচাৰি ৰাজ্যপালৰ কাষত এতিয়া আমচুৰ প্ৰতিনিধি মুছলমানসকল মানুহ নহয় নেকি উচ্ছেদৰ নামত সংখ্যালঘু লোকক টাৰ্গেট কৰা বন্ধ কৰক বিজেপি চৰকাৰে প্ৰকৃত ভাৰতীয়ক খেদি পঠিওৱাৰ চক্ৰান্ত চলালে ভয়াৱহ হ'ব পৰিস্থিতি এটা ৰাজ্যপালক সাক্ষাতৰ পিছতেই গৰজি উঠিল আমচুৰ নেতা
উচ্ছেদিতৰ অধিকাৰ বিচাৰি ৰাজ্যপালৰ কাষত এতিয়া আমচুৰ প্ৰতিনিধি বহুকেইটা বিষয় সন্দৰ্ভত আমচুৱে সাক্ষাৎ কৰিলে ৰাজ্যপালক অসমৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ সন্দৰ্ভত এতিয়া বিবেচনা কৰিবলৈ আহ্বান উচ্ছেদৰ নামত সংখ্যালঘু লোকক টাৰ্গেট কৰি চলাইছে এতিয়া উচ্ছেদ এই অমানৱীয়ভাৱে চলাই উচ্ছেদ বন্ধ কৰক বিজেপি চৰকাৰে আলাপ আলোচনা কৰি উচ্ছেদিত লোকক দিব লাগে সংস্থাপন এটা বিদেশী বিতৰণৰ নামত হাৰাশাস্তি কৰা হৈছে ধৰ্মীয় সংখ্যালঘু লোকক ৭১ চনৰ পূৰ্বে প্ৰতিজন ভাৰতীয় সুৰক্ষিত থাকিব লাগিব তাৰ পিছৰ লোকক আইনী প্ৰক্ৰিয়াৰে বহিষ্কাৰ কৰাত আপত্তি নাই এটা প্ৰকৃত ভাৰতীয় খেদি পঠিওৱাৰ চক্ৰান্ত চলালে ভয়াৱহ হ'ব পৰিস্থিতি এটা ৰাজ্যপালক সাক্ষাতৰ পিছতে আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ মুছলমান বিদ্ৰোহী নীতিৰে অসমখন ধ্বংস কৰিবলৈ ওলোৱা কাৰ্য বন্ধ কৰক এটা উচ্ছেদক সমৰ্থন কৰি অসমীয়াই নিজৰ ভৰিত নিজেই কোঠা মাৰিছে মুছলমান বুলি কৈ এজন লোকৰ ঘৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এতিয়া গৰজি উঠিল বিধায়ক অখিল গগৈ উচ্ছেদক সমৰ্থন কৰি অসমীয়াই নিজৰ ভৰিত নিজেই কোঠা মাৰিছে মুছলমান বুলি এজন লোকৰ ঘৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে অসমীয়াক দুখীয়া ভূমিহীন কৰাৰ বাদে উচ্ছেদ প্ৰক্ৰিয়া আন একো নহয় জনজাতি লোকৰ উচ্ছেদক তল পেলাবলৈ মুছলমানক উচ্ছেদ কৰা হৈছে এটা মুছলমান বিদেশী নীতিৰে অসমখন ধ্বংস কৰিবলৈ ওলোৱা কাৰ্য বন্ধ কৰক শিক্ষাৰ মান উন্নত হ'বলগীয়া সময়তেই শিক্ষাৰ্থীৰ ঘৰ ভাঙি দিয়া হৈছে এটা পৰীক্ষাৰ সময়ত ঘৰ ভাঙিলে ক'ত শিক্ষাৰ্থীয়ে ভাল ফলাফল কৰিব পাৰিব বিদেশী বুলি খেদি দিব পাৰিলে উচ্ছেদ কৰাটো বেলেগ কথা এটা যদিও উচ্ছেদিতই পুনৰ অসমতেই থাকে তেতিয়া অসমৰ অৰ্থনৈতিক মান উন্নত হ'ব কষ্ট কৰি সৰু ঘৰ এটা বনাইছে তেতিয়া সেই মানুহৰ ঘৰখনৰ অৱস্থা কি হ'ব এটা সাম্প্ৰদায়িক উত্তেজনাৰ বৃদ্ধি কৰি চলোৱা উচ্ছেদৰ কাৰ্যক বন্ধ হ'ব লাগে চৰকাৰৰ উচ্ছেদ অভিযানক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ সকলো উচ্ছেদ অভিযান বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি অখিল গগৈ